প্ৰথমতে মই গোটেই বিটিআৰবাসী ৰাইজ, অসমবাসী ৰাইজ আৰু ভাৰতবাসী ৰাইজ আজিৰ এই পবিত্ৰ দিনত 15 আগষ্ট 78 ইণ্ডিপেণ্ডেন্স ডে সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ শ্ৰদ্ধাৰ মিডিয়া বন্ধুসকলক মই আজিৰ স্বাধীনতা দিৱসত মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ বহুত ভাল লাগিছে আজিৰ এই দিনত মই এটা নতুন মানে জীৱন লৈ বা নতুন এটা পদক্ষেপ লৈ পেলাই মই যাত্ৰা আৰম্ভ কৰিছোঁ। মই ভাবিছোঁ যে ইয়াত যিমান যুৱক আৰু যুৱতী আমাৰ বিটিআৰত আছে, প্ৰত্যেক যুৱতীসকলক স্বাৱলম্বী আৰু উৎসাহিত কৰাৰ বাবে আজি মই মাৰাথন ৰেচ এখন ৰাখিছোঁ কোকৰাঝাৰ মাগুৰমাৰী স্থিত খেল ময়দানত। আৰু মই সঁচাকৈ সুখী হৈছোঁ। মই ভবা নাছিলোঁ যে ইমান আগ্ৰহ প্ৰকাশ কৰিব আমাৰ সৰু সৰু ভাইটি ভণ্টিসকল। প্ৰত্যেকৰ এটা আস্থা জাগিছে মনত যে অসম চৰকাৰৰ যি এডভাৰটাইজমেণ্ট, যি অসম চৰকাৰৰ পুলিচৰ যে নিযুক্তি দিয়া হয়, এপইণ্টমেণ্ট দিয়া হয় নিজৰ যোগ্যতা ভিত্তিত, আসাম বেটেলিয়নেই হওক, কনষ্টেবলেই হওক বা কামাণ্ডোই হওক, যোৱা দিনত যোন ব্যক্তি মানে যোন ভাইটি ভণ্টিসকল চাকৰি পাইছে একদম নিকা হিচাপে পাইছে, নিজৰ যোগ্যতাত চাকৰি পাইছে। আৰু তেখেতসকল বহুত এনেকুৱা দৰিদ্ৰ দুখীয়া পৰিয়ালৰ ল'ৰা ছোৱালী ভণ্টিসকল আছে, ভাইটিসকল আছে যে কাৰোবাৰ দেউতাক কৃষক, কাৰোবাৰ মা বেলেগৰ ঘৰত কাম কৰে। এই ল'ৰা ছোৱালীসকলক মই উৎসাহ দিয়াৰ বাবে আজি 15 আগষ্ট মই মাৰাথন 15 কিলোমিটাৰ ৰানিং চেলেঞ্জ ৰাখিছোঁ। আৰু ইয়াতে আহি অংশগ্ৰহণ কৰিছে আৰু মই এনেকুৱা তেওঁলোকক উৎসাহ দেখিছোঁ যে তেখেতসকল এইবেলি যি এডভাৰটাইজ আছে আমাৰ বিটিআৰৰ পৰা বহু সংখ্যক ল'ৰা ছোৱালী এই চাকৰি পাবলৈ সক্ষম হ'ল। মই ধন্যবাদ জনাম অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, তেখেতে যে মানে প্ৰত্যেক বছৰত অসম চৰকাৰৰ পুলিচেই হওক, কামাণ্ডোই হওক যে নিযুক্তি প্ৰক্ৰিয়া বা এডভাৰটাইজ দি আছে এইটো কণ্টিনিউ ৰাখক। আৰু এই যে ল'ৰা ছোৱালীবিলাকে নিজৰ যোগ্যতা দৌৰি পেলাই নিজকে প্ৰমাণিত কৰিব আৰু উৎসাহ জাগিব যে অহা দিনত আমি যিটো ট্ৰেইনিং হ'ব বা ফিজিকেল যিটো ইণ্টাৰভিউ হ'ব তাতে আমি পাছ কৰিম। আজি মই এই প্ৰত্যেক দুখীয়া দৰিদ্ৰ ল'ৰা ছোৱালীসকলক কণ্ট্ৰিবিউট কৰিলোঁ। ইণ্ডিপেণ্ডেন্স ডেত জাৰ্চি কণ্ট্ৰিবিউট কৰিলোঁ, ডিষ্ট্ৰিবিউট কৰিলোঁ আৰু জোতা দিলোঁ। দুখীয়া দৰিদ্ৰ ল'ৰা ছোৱালীসকলক মই প্ৰত্যেক বছৰে এনেকুৱা দৌৰিবৰ কাৰণে মই জোতা বিতৰণ কৰি থাকিম, ড্ৰেছ বিতৰণ কৰি থাকিম আৰু উৎসাহ যোগান দি থাকিম যাতে অহা দিনত SSB হওক, আৰ্মি হওক, BSF হওক, SPG হওক বা Z+ কেটাগৰী হওক, আসাম বেটেলিয়ন হওক, কামাণ্ডো হওক, CRPF যি হওক, যাতে আমাৰ ভণ্টি ভাইটিসকলে চাকৰি ল'বলৈ সক্ষম হয়।